আমিতো সৰু মানুহ সৰু হৈ স্বাগতম জনাইছোঁ আজি অন্য এটা ভ্লগলৈ। তো আজিৰ ভ্লগটো হৈছে অলপ বেলেগ ভ্লগ। আপোনালোকে আগৰ ভিডিঅ'ত গম পাইছে কি মই এটা ৰাইডত যাম বুলি কৈছিলোঁ। তো ফাইনেলি আজি ৰাইডত যাবলৈ ওলাই আহিলোঁ। এইখন চাইকেল, ইয়াত আছে কিছুমান বস্তু আৰু লগতে এটা বিখ্যাত বস্তু আছে ৰ'ব। এইটো হৈছে নকিয়া মোবাইল। ইয়াত চিমখন লগাই লৈছোঁ এই মোবাইলটোৰ, কাৰণ এই মোবাইলটো বহুত ডিষ্টাৰ্ব দি আছে, চুইচ অফ হৈ যাই থাকে চিমখন লগাই থাকিলে। সেইবাবে আপোনালোকক দেখুৱাৰ কাৰণে যেনে তেনে হ'লেও ওলাই আহিছোঁ আজি। তো যাই আছোঁ, আগত লগবোৰ ৰখি আছে লগৰবোৰ। তো তালৈ যাওঁ, তো তাত গৈ লগ পাই আছোঁ। তো ৰাস্তাত বেছি ভ্লগ চগ বনাই নাথাকোঁ। তো মেইন জেগাবোৰত ভ্লগ বনাম। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকক। তো আপোনালোকে ছাপোৰ্ট কৰি থাকক। তো যাই আছোঁ এতিয়া সিদিনা কোৱা ঠাইলৈ। তো বলক এতিয়া ওলাই আহি মজাকৈ পালোঁ। এইটো হৈছে আমাৰ গাঁৱৰ শিৱ মন্দিৰ। তো জয় ভোলে বাবা। তো ইয়াত সি আছে কাৰিলো এনেকৈ। তো তাৰপিছত যাই আছোঁ। তো চাই থাকক, ভিডিঅ'টো আজি অলপ দীঘল হ'ব, তথাপিতো শেষলৈ ভিডিঅ'টো চাই থাকিব মজা কৰি। তো যাই আছোঁ এইফালে আছে আমাৰ গাঁওখন। তো এইফালে যাব লাগিব এইফালে। তো আগত দলংখন পাৰ হোৱাৰ পিছত পাই যাম এইফালে নাওহালি। তো আৰু উলুবাৰী আছে আমাৰ নাওহালি উলুবাৰী, তাত আছে মোৰ লগৰবোৰ। তো তাত লগ ধৰি তো ভিডিঅ'টো চাই থাকক, তাত গৈ লগ ধৰোঁ। তো চাই থাকক ভিডিঅ'টো। কি হ'ল, মই লগত পইচা নিয়া নাছিলোঁ। তো পইচাটো ৰহি গৈছিল, সেইকাৰণে আৰু ঘূৰি আহিলোঁ। চাওক, তো যাই পাইছিলোঁ 1 কিলোমিটাৰমান। তো চাই থাকক ভিডিঅ'টো। পূৰা আহি পালোঁ আমি ডুমনি চাহ বাগানটো, প্ৰায় 1.5 ঘণ্টামান চাইকেল মাৰি। তো এতিয়া ফটো উঠি আছে, চব মানে ফটো ঘুমি গৈছে পূৰা চাহ বাগানৰ মাজত। মজাকৈ গাইছা পাতৰ মাজত উমিছোঁ। ইমান জোৰ চলি চাউল গাইছ, চব চলি একদম ফটো উঠি আছে। তাৰপিছত ময়ো উমিছোঁ আৰু সিফালে আছে 6 পেক দেখে গাইছ। মজা পৰিৱেশৰ মাজত আছোঁ দে গাইছ। তো অলপ পাছত যাই পাম দাৰাগাঁও। তো ৰাস্তাত বেছি ক্লিপ লৈ থকা নাই। তো মজাকৈ ইয়াত আহি ল'লোঁ। তো এতিয়া অলপ ৰেষ্ট ল'লোঁ। তো কোনবাৰ মোটা লাগছি গাইছ, মুটি ল'লা সিগলান মেল নাই, আকৌ ভিডিঅ' সিগলান মেল নাই। তো যাই আছোঁ, অলপ পাছত যাই পাম দাৰাগাঁও। তো তাত লাগ পাম মজাকৈ। তো ইয়াত এটা চিনেমেটিক এটা চাই লওক মজাকৈ। তো চাই লওক চিনেমেটিকটো। ফটো উঠা কাম চলি আছে। তো ফটো উঠা হ'ল। তো এতিয়া যাম অলপ টাইম ইয়াতে ৰখিলোঁ। কেনে লাগছে আহি? মজা বুলি কওঁ। মজা দে, হ'ব দে। ঘণ্টামান চাইকেল মাৰি পূৰা মজাকৈ আহি পাই গ'লোঁ। প্ৰায় আৰু 5 কিলোমিটাৰমান গ'লে পাম। 5 কিলোমিটাৰৰ কমহে হ'ব চাগে। তো আগত কিবা হোটেলত খালোঁ, পৰঠা এইবিলাক দেখুৱাই নাথাকিলোঁ। তো এতিয়া ভিউটো চাওক, মজা এইবিলাক পাহাৰ গোটেই লগতো ফাৰ্ষ্টতে একদম জাগা খেতি দেখিছে খেতি চলি আছে, পূৰা খেতিখন চলি আছে। মজা এটা ঠাণ্ডা বতৰ মজা জেগা তাৰমানে। আৰু তাতে আৰু অখ জেগা গাইছ। তো পেডেল মাৰি আছে পূৰা অখ দেখছি গাইছ আগত। তো পূৰা পেডেল মাৰি আছোঁ গাছ জৰে অতি। তথাপিতো মোবাইল এৰা দিয়া নাই গাইছ, ভিডিঅ' এৰা দিয়া নাই। এইটো চাওঁ মজাকৈ চাইকেল মাৰি ধীৰে আহি পাই গ'লোঁ আগত গেট। তো আগত আছে গেটখন। তো মজাকৈ দেখুৱাইছোঁ অলপ আগত যাই। তো তাৰপিছত আমি সকলো কেইজন আহি আছোঁ। পাছে আহিছে আগত এইজন, তাত 9জন আহিছোঁ আমি। তো আৰু মানুহ চাগে বেছি অহা নাই ইয়াত। তো আগত আছে গেটখন, গাড়ী চাড়ী একো দেখা নাই। গেটখন পিকনিক স্পটটো, এইটো হৈছে মেইন পিকনিক স্পট দেখিছে আপোনালোকে।
মোবাইলটো অলপ কেমেৰাটো হেং হৈ থাকিব পাৰে তো কাৰণ চুইচ অফ হৈ গৈছিল মোবাইলটো অলপ ডিষ্টাৰ্ব হৈছিল তো দেখিছেতো বেছি মানুহ চানুহ নাই তলত দেখা পাইছে আপোনালোকে গা চা আৰু বনাই ভিডিঅ' ভাল পায় চাই থাকক তো গাইজ পূৰা মজা এটা আহি গ'লোঁ চাইকেল টাইকেল থ'লোঁ তাৰপিছত এয়া আছে এইভাগে চব আছোঁ আমি গোটেইকেইজন একেলগে তো ফটো চটো উঠা আৰম্ভ কৰিছে আৰু মোৰ মোবাইলটো হৈ গ'ল চুইচ অফ মানে চাৰ্জ আছে কিন্তু গাইজ অলপ প্ৰব্লেম হৈ থাকে সেইকাৰণে এই ক্লিপটো পল্লৱৰ মোবাইলটোতে লৈছোঁ অলপ গৰম উঠিলে প্ৰব্লেম হয় তো ল'ম মোৰ মোবাইলতো তো চাই থাকক ভিডিঅ'টো সকলোৱে মজা নাজাৰা এটা দেখিছে আপোনালোকে তো মজাটো কিন্তু মানুহ চানুহ আজি বেছি নাই তো আমিও আৰু সিফালে কেইজনমান আছে তো চাই থাকক ভিডিঅ'টো মজা এটা প্লেচত বহি আছোঁ এইফালে আছে আমাৰ তাৰ লগত এটা কুকুৰ এটা ক'ৰ পৰাও আহিছে মতাতে আহি গৈছে তো এয়া পূৰা পৰিৱেশটো মজা হৈ আছে তো ইয়াৰ আগতে এটা মিউজিকৰ সৈতে চিনেমেটিক এটা চাই লগাই আছে আমাৰ মোৰ লগত অহা কেইজন আৰু মই আছোঁ ইয়াত মই অকলে আহি গ'লে এইফালে অলপ বৰি তো তাত মস্ত ধাৰ তো এইফালে আছে আমাৰ ভূটান বৰ্ডাৰ আৰু এইখন হৈছে ভূটান পাহাৰ এইফালে হিমালয় পৰ্বত তো এইফালে আছে ভূটান তো আমি আছোঁ ভূটান আৰু ইণ্ডিয়াৰ বৰ্ডাৰত বুলি ক'ব লাগিব গাইজ মজা প্লেচ দেখিছে চাৰিওফালে তো পানী এটা নিজৰা তো এই গাঁওখনৰ নাম হৈছে দাৰাগাঁও পিকনিক স্পট এই পিকনিক প্লেচটোৰ নাম হৈছে দাৰাগাঁও পিকনিক প্লেচ বাক্সা ডিষ্ট্ৰিক্টত আছে আপোনালোকে আহিব পাৰে তো মজা তো সেইফালৰ পৰা আহি আছে মোৰ লগৰ কেইজন তো ফটো চটো ইয়াত উঠিম বেছি ভিডিঅ' কৰি নাথাকোঁ গা চা ধুম তো তাৰপিছত ৰ'বক তো মজাকৈ এটা ভিডিঅ' ক্লিপ এটা চাই লওক গাইছ ইয়াত মজাকৈ এটা গা চা ধুম তো তাৰপিছত আৰু লগ পাই আছোঁ ভিডিঅ'টো চাই থাকক মোবাইল ৱাটাৰ প্ৰুফ নহয় গাইছ তাতে আৰু চুইচ অফ হৈ যাই থাকে কি হৈছে ক'ব নোৱাৰোঁ তো এইফালৰ পৰা আহি আছে তো মজা গাইজ মজাকেইটা আছোঁ আমি ইয়াতে পানীৰ মাজত আছে লগৰবোৰ সকলো আছে পল্লৱ আছে চব ফটো উঠি আছে তো এতিয়া আছোঁ মজাকেইটা গা চা ধুম তাৰপিছত সকলো দেখিছে পূৰা মজাৰ গাইজ মজা না মজা কিন্তু বতৰটো অলপ ৰ'দ দিলে ভাল লাগলা হয় গা ধুই তো তথাপিতো উপায় নাই আমি যেনেহেন হ'লেও গা ধুমে মানুহ নাই বেছি তো ভিডিঅ'টোত এটা লাইক কৰি দিব বহুত কষ্ট কৰি আহিছোঁ ইয়াকলৈকে আপোনালোকক দেখাবৰ কাৰণে তো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো মজাকৈ তো সকলোবোৰ আছোঁ ইয়াত এটা বহিলোঁ তো ইয়াত কিবা আনিছিলোঁ কল আনিছিলোঁ মাংস আনিছিলোঁ তো আমি মানে মাংস কাটাই কানি মাংস আনিছে মই কল আনিছিলোঁ এনেকৈ খালোঁ তো এইফালে এটা বঢ়িয়া নাজাৰা দেখিছে আপোনালোকে এতিয়া পাৰত বহি আছোঁ তো গা চা ধুম আৰু ঘৰৰ ফালে যাম তো বেছি দেৰি কৰি নাথাকোঁ ইয়াত বেলেগ চাব লগা একো নাই খালি গা ধোৱাৰ বাবে ইয়াত মানুহ আহে তো মজাকৈ ভিডিঅ'টো আৰু অলপ পাছত শেষ কৰি দিম চাই থাক পূৰা ঘৰত যাবৰ কাৰণে কাপোৰ চাপোৰ খালোঁ তো এতিয়া চাওক গাইজ তো বহুত মানুহ হৈ গৈছে মই অলপ জুম কৰি দিছোঁ তো দেখিছে কিমান মানুহ বহুত মানুহ হৈ গ'ল তো আমি অহা টাইমত ইমান মানুহে নাছিল তো ভিডিঅ'টো আজি ইয়াতে সামৰিলোঁ তো টাটা বাই বাই ভিডিঅ'টো লাইক কৰি দিয়ক প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক